নমস্কাৰ আপোনালোকে চাই আছে নিউজ নাও ষ্টুডিঅত মই বৰ্ণালী আৰু এই মুহূৰ্তত লৈ আহিছো এটা হিহৰণকাৰী খবৰ কিয়নো এবাৰ মানুহে মানুহৰ মাংস ভক্ষণ কৰাৰ দৰে এক হিহৰণকাৰী ঘটনা সংঘটিত হৈছে এইখন অসমতে গাৰ নোম হিয়ৰি যোৱা এক ঘটনা সংঘটিত হৈছে আৰু এবাৰ মানুহে ভক্ষণ কৰিলে মানুহৰ মাংস এইখন অসমতে সংঘটিত হৈছে এই গাৰ নোম হিয়ৰি যোৱা ঘটনা বহু অদ্ভুত ঘটনা বা কথা আপুনি শুনিছে কিন্তু মানুহে মানুহৰ মাংস ভক্ষণ কৰাৰ দৰে ঘটনা সংঘটিত হোৱা হয়তো দেখা বা শুনা নাই কিন্তু মানুহৰ মাংস ভক্ষণ কৰাৰ এক কথা এজন ব্যক্তিয়ে এবাৰ নিজ মুখে স্বীকাৰ কৰিলে আৰু মৃতদেহ সৎকাৰৰ বাবে আহিছিল এগৰাকী ব্যক্তি মৃতদেহ সৎকাৰ চলি থকাৰ সময়তে মৃতদেহটোৰ পৰা কিছু অংশ লৈ ভক্ষণ কৰিছিল ব্যক্তিগৰাকীয়ে আমি এই মুহূৰ্তত জনাইছো এই খবৰ এবাৰ মানুহে ভক্ষণ কৰিলে মানুহৰ মাংস আৰু বাসু গাঁৱৰ সমীপৰ ঘিলাগুৰিত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত ঘিলাগুৰিৰ সতীশ বৰ্মন নামৰ এগৰাকী লোকে ভক্ষণ কৰিলে মানুহৰ মাংস আৰু মৃতদেহ দাহ কৰিবলৈ গৈছিল সতীশ কুমাৰ বৰ্মন নামৰ লোকজন সৎকাৰৰ সময়তে মৃতদেহটোৰ অৱশিষ্ট অংশ ভক্ষণ কৰিলে ব্যক্তিগৰাকীয়ে ইয়াৰ পিছতে স্থানীয় ৰাইজে খবৰ দিয়ে আৰক্ষীক আৰু এক নোহোৱা নুপুজা ঘটনা সংঘটিত হৈছে এখন অসমতে গাৰ নোম হিয়ৰি যোৱা এক ঘটনা মানুহে মানুহৰ মাংস ভক্ষণ কৰিলে এবাৰ আৰু এইখন অসমতে সংঘটিত হৈছে এই গাৰ নোম হিয়ৰি যোৱা ঘটনা বহু অদ্ভুত ঘটনা বা কথা আপুনি শুনিছে কিন্তু মানুহে মানুহৰ মাংস ভক্ষণ কৰাৰ দৰে ঘটনা সংঘটিত হোৱা হয়তো আপুনি দেখা নাই বা শুনা নাই আৰু এইবাৰ এগৰাকী ব্যক্তিয়ে মানুহৰ মাংস ভক্ষণ কৰাৰ কথা নিজেই স্বীকাৰ কৰিলে মৃতদেহ সৎকাৰৰ বাবে ব্যক্তিগৰাকী গৈছিল আৰু মৃতদেহ সৎকাৰৰ চলি থকাৰ সময়তে মৃতদেহটোৰ পৰা কিছু অংশ লৈ ভক্ষণ কৰিছিল ব্যক্তিগৰাকীয়ে আৰু ব্যক্তিগৰাকীৰ মন্তব্য আমাৰ হাতত আছে আমি ব্যক্তিগৰাকীৰ মন্তব্য এই মুহূৰ্তত আগবঢ়াইছো কালি গৈছিলো মানুহ মাংস খাইছা কয় পিছ খাইছা এক পিছ খাইছা হেল্ল' কালি কি হৈছে মানে শোচানত গৈছে আমালোকৰ গাঁৱৰ মানুহ হয় হোৱাৰ পাছত মানে যদি শোচানত যোৱাৰ পাছত মানে শোচানত যায় মানে মানুহ গটেয়া চিনো আহিব লাগে অহাৰ পাছত চিনো মানুহখিনি কৰ্মখিনি একটা মানে যাৰ মৰা মৰছে উমাৰ ঘৰত আহি মানে এইখিনি ভালখিনি যিখিনি কৰ্ম কৰিব লাগে এইখিনি কৰ্ম কৰি আহি গুচি আহিব লাগে কিন্তু শোচানত যায় কি কাম কৰিছে যে মানে শোচানত যোৱাৰ পাছত মানে যিখিনি মানুহটো মৰছে চুবাৰ দিয়া এই মাংসখিনিকে লাষ্টত খাই পেলাইছে যদি আমাৰ গাঁৱৰ মানুহখিনি আজিতো ধৰছে ধৰাৰ পাছত বিচাৰ কৰিছে বিচাৰত মানে প্ৰেচিডেণ্ট ছেক্ৰেটাৰীক দায়িত্ব দিছে দায়িত্ব দিয়াৰ পাছত আজি কাৰণে বিচাৰখন এলা পৰ্যন্ত হোৱা নোহোৱাৰ কাৰণে আমি কি কৰিব লগা হ'ল আজি মিডিয়া যোগেদি আমি প্ৰশাসন যোগেদি আমি মানে জনাব লগা দৰকাৰ পৰি গ'ল দৰকাৰ পৰাৰ পাছত মানে এলা ৰাইজেতো আগুৱাই আছে এই মানুহখিনিক আমাৰ উচিত কৰিব লাগে এই গাঁৱৰ পৰাই আজি মৰা জুৰি খাইছে কালিকা জোতা মানুহকো খাই দিব এইখিনিয়ে মোৰ ক'ব লগা পুলিচক জনাইছোঁ পুলিচ ছাৰ আহি আছে ছাৰ আহি আছে পিঠাপুৰৰ পৰা এইখিনিয়ে হেল্ল' কালি কি হৈছে মানে শোচানত গৈছে আমালোকৰ গাঁৱৰ মানুহ হয় হোৱাৰ পাছত মানে যদি শোচানত যোৱাৰ পাছত মানে শোচানত যায় মানে মানুহ গটেয়া চিনো আহিব লাগে অহাৰ পাছত চিনো মানুহখিনি কৰ্মখিনি একটা মানে যাৰ মৰা মৰছে উমাৰ ঘৰত আহি মানে এইখিনি ভালখিনি যিখিনি কৰ্ম কৰিব লাগে এইখিনি কৰ্ম কৰি আহি গুচি আহিব লাগে কিন্তু শোচানত যায় কি কাম কৰিছে যে মানে শোচানত যোৱাৰ পাছত মানে যিখিনি মানুহটো মৰছে চুবাৰ দিয়া এই মাংসখিনিকে লাষ্টত খাই পেলাইছে যদি আমাৰ গাঁৱৰ মানুহখিনি আজিতো ধৰছে এয়া আছিল প্ৰত্যক্ষদৰ্শী তথা স্থানীয় লোকৰ মন্তব্য কিদৰে মৃতদেহ সৎকাৰ কৰি থকাৰ মাজতে মানুহৰ মাংস ভক্ষণ কৰিছিল ব্যক্তিগৰাকীয়ে সেই বিষয়ে তেওঁলোকে দেখিছিল আৰু নিজ চকুৰে দেখিছিল আৰু সেই কথা জনালে আৰু গাৰ নোম হিয়ৰি যোৱা এই ঘটনা সংঘটিত হৈছে এবাৰ এইখন অসমতে মানুহে মানুহৰ মাংস ভক্ষণ কৰিছে বহু অদ্ভুত ঘটনাৰ কথা হয়তো আপুনি শুনিছে বা দেখিছে কিন্তু মানুহে মানুহৰ মাংস ভক্ষণ কৰাৰ দৰে ঘটনা সংঘটিত হোৱা
হয়তো দেখা নাই বা শুনা নাই কিন্তু মানুহৰ মাংস ভক্ষণ কৰা এগৰাকী ব্যক্তিয়ে এই কথা নিজ মুখে স্বীকাৰ কৰা দেখা গ'ল এইবাৰ আৰু এই ঘটনা এখন অসমতে সংঘটিত হৈছে মৃতদেহ সৎকাৰৰ বাবে ব্যক্তিগৰাকী আহিছিল আৰু মৃতদেহ সৎকাৰ চলি থকাৰ সময়তে মৃতদেহৰ যি অৱশিষ্ট অংশ আছিলে সেই অংশৰ পৰা কিছু মাংস লৈ তেওঁ ভক্ষণ কৰিছিল আৰু এই ঘটনা সংঘটিত হৈছে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ঘটনাটোৱে মানুহে মানুহৰ মাংস ভক্ষণ কৰাৰ দৰে ঘটনা এতিয়া সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু এই ঘটনা সংঘটিত হৈছে বাসুগাঁও সমীপৰ ঘিলাগুৰি অঞ্চলত ঘটনা কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলত এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে ঘিলাগুৰিৰ সতীশ বৰ্মন নামৰ লোকজনে মানুহৰ মাংস ভক্ষণ কৰিছে আৰু প্ৰত্যক্ষদৰ্শীয়ে এই কথা জনাইছে মৃতদেহ সৎকাৰৰ বাবে গৈছিল সতীশ বৰ্মন নামৰ লোকজন আৰু সৎকাৰৰ সময়তে মৃতদেহৰ যি অৱশিষ্ট অংশ আছে সেই অংশৰ পৰা কিছু মাংস লৈ ভক্ষণ কৰিছিল ব্যক্তিগৰাকীয়ে আৰু ইয়াৰ পিছতে স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে কালি হোটেলত গৈছিলোঁ মানুহ মাংস খাইছোঁ মানুহ মাংস খাইছা কয় পিচ খাইছা এক পিচ এক পিচ খাইছা কালি হোটেলত গৈছিলোঁ মানুহ মাংস খাইছোঁ মানুহ মাংস খাইছা কয় পিচ খাইছা এক পিচ খাইছা